অৰুণাচল প্ৰদেশৰ দৈৰ্ঘ্যতম দলং কোনটো? অসমত কোন চনত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা আৰম্ভ হয়? সো হে গাইজ, আকৌ এটা আজি নতুন ভিডিঅ' লৈ আৰু নতুন ইণ্টাৰেষ্টিং প্ৰশ্ন লৈ। সো আজিৰ মোৰ এই ভিডিঅ'ত আলোচনা কৰিম জাষ্ট আমাৰ অসমৰ পৰিবহন আৰু যোগাযোগ। তো বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। অৰুণাচল প্ৰদেশৰ দৈৰ্ঘ্যতম দলং কোনটো? উত্তৰ পূৰ্ব সীমান্তৰ ৰেলৱেৰ মুখ্যালয় অসমৰ ক'ত অৱস্থিত? মণিপুৰৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কি? অসমত কোন চনত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা আৰম্ভ কৰা হয়? অসমত কোন চনত জাহাজ সেৱা আৰম্ভ কৰা হয়? সো হে গাইজ, মোৰ আজিৰ এই ভিডিঅ'খন আপোনাৰ কেনে লাগিল প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আজিৰ এই ভিডিঅ'ৰ আমাৰ অসমৰ পৰিবহন আৰু যোগাযোগ বিষয়ে যিকেইটা মই প্ৰশ্ন লৈ আহিছিলোঁ, আপুনি এই প্ৰশ্নকেইটাৰ ভিতৰত কিমানকেইটা প্ৰশ্নৰ উত্তৰ আগতীয়াকৈ জানিছে প্লিজ সেইটোও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপুনি যদি ছাপোৰ্ট কৰে আমাৰ অসমৰ পৰিবহন আৰু যোগাযোগৰ বিষয়ে মই নেক্সট ভিডিঅ' লৈ আহিম, তো মোক প্লিজ ছাপোৰ্ট কৰক। আজিলৈকে এইখিনি, ভাল সুস্থ থাকক এণ্ড জয় অসম।